নমস্কাৰ সকলোকে। মায়ে মানে মোক বহুত দিনৰ পৰা চাদৰখনত দহি বাতিবলৈ কৈ আছিলে। মোৰ যিহে এলাহ, মই থৈ দিছিলোঁ। আজি ভাবিলোঁ চাদৰখনত দহি বাতোঁ, ঘৰত যিহেতু আজি কিনি আছোঁ। আপোনালোকে চাওকচোন বাৰু মই কেনেকৈ দহি বাতোঁ। মোতকৈ ভালকৈ জনা আৰু বহুত আছে, মই বাৰু ভালকৈ নাজানো, শিকি আছোঁ। মই দহি বাতিবৰ কাৰণে এটা গুলি লৈছোঁ ফুলৰ ৰঙৰ মিলাই, এখন কেঁচি আৰু এয়া এডাল স্কেল। মই স্কেলডালে পেনটোৱে সমান ডিষ্টেঞ্চত জুখি ল'ম। তাৰপিছতে চাই থাককচোন আগলৈ ভিডিঅ'টো কেনেকৈ দহি বাতোঁ। দেখিছেনে চৰাই চিৰিকটি থকা গাৰোটাই মই চাদৰখন কেনেদৰে হেঁচা দি লৈছোঁ। এনেকৈ দি ল'লে আচলতে সুবিধা হয়। এয়া দহি কমপ্লিট হৈ গ'ল এণ্ড দিছ ইজ ফাইনেল লুক। নমস্কাৰ সকলোকে। মায়ে মানে মোক বহুত দিনৰ পৰা চাদৰখনত দহি বাতিবলৈ কৈ আছিলে। মোৰ যিহে এলাহ, মই থৈ দিছিলোঁ। আজি ভাবিলোঁ চাদৰখনত দহি বাতোঁ, ঘৰত যিহেতু আজি কিনি আছোঁ। আপোনালোকে চাওকচোন বাৰু মই কেনেকৈ দহি বাতোঁ। মোতকৈ ভালকৈ জনা আৰু বহুত আছে, মই বাৰু ভালকৈ নাজানো, শিকি আছোঁ। মই দহি বাতিবৰ কাৰণে এটা গুলি লৈছোঁ ফুলৰ ৰঙৰ মিলাই, এখন কেঁচি আৰু এয়া এডাল স্কেল। মই স্কেলডালে পেনটোৱে সমান ডিষ্টেঞ্চত জুখি ল'ম। তাৰপিছতে চাই থাককচোন আগলৈ ভিডিঅ'টো কেনেকৈ দহি বাতোঁ। দেখিছেনে চৰাই চিৰিকটি থকা গাৰোটাই মই চাদৰখন কেনেদৰে হেঁচা দি লৈছোঁ। এনেকৈ দি ল'লে আচলতে সুবিধা হয়। এয়া দহি কমপ্লিট হৈ গ'ল এণ্ড দিছ ইজ ফাইনেল লুক।